हेलो फ्रेंड मोर नतुन एटा भिडिओ स्वागतम जनाइছো আৰু এয়া আমাৰ বিতুপন্দা আৰু ভাইটি আমি কিটা গৈ আছো ফ্ৰক আনিবলৈ আমি আ ফাইনালি একদম মাংসটো লৈ আহি গলো মানে মাংস না কটাটো ভিডিও কৰিব নোৱাৰিলো খুব বৰখুনৰ কাৰণে তো একদম আমি ফাইনালি লৈ ললো গাহৰি মাংস আৰু গাহৰি মাংস আজি তিলৰ লগত বনাব আমাৰ ধন্দাই মানে বিতুপন্দা আপোনালোকে বিতুপন্দা বুলি সবে চিনিব আমাৰ কিন্তু মৰমৰ ধন্দা দেই তো কেনেকৈ বনাব আপোনালোকক দেখুৱাই যাম তো চাই যাওক ভিডিওটো একদম বৰখুনৰ বতৰ আৰু আজি দিনটোত মানে গাহৰি নেখালে নহ'ব মানে তো আৰু এয়া খেতিৰ পৰা একদম মানে বাৰিষা আৰু সবফালে বৰষুণ আজি দিনটো মানে গাহৰি মেইন আৰু মানে বতৰৰ লগত আৰু গাহৰিটো মিলি যাব আজি তো কেনেকৈ বনাই কি নাই সব দেখুৱাই যাম আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো এয়া একদম গাহৰি কাটিছে আৰু পলিথিনৰ পৰা ইয়াত কি হ'ব বইল নেকি গাহৰিটো বইল হ'ব একদম আজি খাব লাগিব ডাৱৰীয়া বতৰ বৰষুণ দি আছে পুৰা বাহিৰত মানে ওলাব নোৱাৰি পুৰা বৰষুণ এয়া টেঙা কাটি দিছে আৰু ইয়াত আজি মানে কেনেকুৱা টেষ্ট হ'ব আমাৰ বিতুপন্দাই বনোৱা আপোনালোকক কম খাই আৰু মানে খুৱাই কিন্তু খুব ভাল পায় দেই বনাই একদম ধুনীয়াকৈ বনায় টেঙা চেপি দিছে ইয়াত মাংসখিনিত অলপ পানী দি দিছে কুকাৰত অলপ দেৰি বইল কৰা হ'ব 3টা চিটি মৰালৈকে আৰু আমাৰ এয়া জেঠাই তিল ধুই আছে আমাৰ একদম পিঁয়াজ কাটিছে পিঁয়াজ নহৰু এইবিলাকে মানে বেলেগ কোনো মছলা ইয়াত ইউজ নকৰে ন একো নহয় তিলৰ লগত মানে গাহৰি বনালে বেলেগ মছলা ইউজ কৰিব নালাগে জাষ্ট অলপ পিঁয়াজ ৰচুন আদা জলকীয়া বেছি দিব নালাগে বেছি দিলেও অকণমান গৰম মছলা এড কৰিব পাৰে আৰু যদি ইচ্ছা অপশ্যনেল মানে সেইটো সৰু আৰু যদি জিৰা আছে গোটা জিৰা অকণ পিচি ল'ব পাৰে বেছি নহয় অলপ বেছিকৈ দিলেও জিৰা চেণ্ট লৈ আহিছে অলপ চাই গৈ থাকক কেনেকৈ বনাইছে আমাৰ বিতুপন্দাই আপোনালোকক দেখুৱাই গৈ থাকিম নহৰু পিঁয়াজ জলকীয়া চব দি দিলোঁ মিক্সিত এতিয়া পিচি দিয়া হ'ব আৰু এইফালে কুকাৰত 3টা চিটি মাৰি দিলে মানে মাংসখিনি বইল কৰি দিলে ভাল আৰু অলপ কোমলো হয় তো আজি তিল গাহৰি মানে কেনেকৈ বনায় আপোনালোকক একদম দেখুৱাই যাওঁ আপোনালোকে চাই গৈ থাকক এয়া তেল অকণমান দি দিছোঁ কেৰাহীত মানে তেলটো তিলত যিহেতু তেল থাকেই খুব কম অকণমান দিলেই হ'ব তেলটো এয়া বইল কৰা গাহৰিখিনি আৰু তিল চব মানে ৰেডি কৰি লোৱা হ'লে কেৰাহীত দিয়া হ'ব চাই গৈ থাকক আজি তিল গাহৰি কেনেকৈ বনাইছে যিহেতু তেলটো গৰম হ'লে নহৰু পিঁয়াজ জলকীয়া চব দি দিয়া হ'ল আৰু অকণমান মানে সিজিবলৈ দি মাংসখিনি ইয়াত দি দিব আৰু এয়া মাংসখিনি দি দিলে ইয়াত আৰু এয়া অকণমান দেৰি ঢাকি দিছোঁ আৰু নিমখ অলপ দি দিছোঁ সোৱাদৰ অনুযায়ী তো নিমখ অকণমান তাৰপৰা আৰু হালধি অলপ দি দিছে নিমখ হালধি অলপ হালধি দি দিছে ইয়াতে
এতিয়া নাই নহয় নহয় জিৰা অকণমান কম পৰিমাণত জিৰা অকণমানে আৰু ধনিয়া অকণমানে দি দিয়া হৈছে অলপ কম পৰিমাণত এয়া ফাইনেলি অলপ সিজাৰ পিছতে তিলখিনি দি দিয়া হ'ল আৰু তিলখিনি ধুনীয়াকৈ দি লৈছে দি অলপ লৰাই দিছে এয়া দেখিছে নহয় তিল দি দিলে আৰু একদম ধুনীয়াকৈ অলপ টাইম মানে সিজিবলৈ দিছে আৰু তিলখিনি দি পিনে তাৰপিছতে ইয়াত অলপ পানী দিয়া হ'ব মানে আৰু ইয়াতে অলপ কমটি পৰিমাণৰ পানী অলপ দি দিছে পানী দি অলপ মানে লৰাই দিছে আৰু অলপ গেছটো কমাই পিনে অকণমান পকিবলৈ দিব তাৰপিছতে হৈ যাব আৰু খাব পৰা ফাইনেলি একদম ৰেডি হৈ গ'ল আৰু দেই তিল গাহৰি একদম ফাইনেলি তিল গাহৰি দাইল এই আচাৰ একদম মাছৰ আচাৰ দেই ফাৰ্ষ্ট টাইম খাইছোঁ মাছৰ আচাৰ মাছৰ এইটো কিহৰ বাৰু আৰু এয়া ফাৰ্ষ্ট টাইম তিল গাহৰি খাওঁ আৰু এইটো বনাইছে ভূমিবাৰ দাদাই একদম ফাৰ্ষ্ট টাইম তিল গাহৰি ট্ৰাই কৰিছোঁ দেই একদম আল্টিমেট হৈছে প্ৰথম মজা প্ৰথম খাইছোঁ আজি খুব ভাল লাগিছে মানে খাই আমাৰ বিতুপন দাই বনাই দিছে মানে প্ৰথমবাৰ কাৰণে তিল গাহৰি একদম কোমল হৈছে খুব ধুনীয়া হৈছে টেষ্টি হৈছে আপোনালোকেও এনেকৈ ট্ৰাই কৰক এইটো তিল গাহৰি আপোনালোকক দেখুৱালোঁ কেনেকৈ বনায় কি নাই খাই চাওক আপোনালোকক আৰু ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে আৰু লাইক কমেণ্ট আৰু মোৰ চেনেলটো খুব নতুন গম পায় ত' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ত' থেংক ইউ